নমস্কাৰ আজি তিনিখন এনে ধৰণৰ ছবিৰ বিষয়ে ক'ম যিকেইখন ছবিয়ে আমাৰ ব্যক্তিগত জীৱন আৰু দাম্পত্য জীৱনৰ সম্বন্ধক ভিন্ন দৃষ্টিৰে চাবলৈ উৎসাহিত কৰে। প্ৰথমখন ছবি হৈছে ৰিভলিউচনাৰী ৰোড। 2008 চনত মুক্তি লাভ কৰা ছবিখনৰ পৰিচালক ছেম মেণ্ডিছ আৰু ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আমাৰ সকলোৰে পৰিচিত লিঅ'নাৰ্ডো ডি কেপ্ৰিঅ' আৰু কেট উইন্সলেটে। টাইটানিকত আপোনালোকে জেক আৰু ৰ'জৰ যিটো জুটি দেখা পাইছিলে সেই একেটা জুটিকে এইবাৰ আপুনি ভিন্ন ৰূপত দেখা পাব। ছবিৰ কাহিনী পটভূমি হৈছে 1940-50 চনৰ আমেৰিকাৰ এটি দম্পতি ফ্ৰেংক আৰু এপ্ৰিল। তেওঁলোকে নিজৰ বৈবাহিক জীৱনৰ সংঘাত উত্থান পতনক কিদৰে নিজৰ ব্যক্তিগত জীৱনৰ আশা আকাংক্ষা আৰু আত্মপৰিচয়ৰ জৰিয়তে অন্বেষণ কৰে সেয়া ছবিখনত দেখুওৱা হৈছে। তেওঁলোকৰ জীৱনলৈ নামি অহা হতাশা অস্থিৰতাৰ প্ৰত্যাহ্বান কিদৰে অতিক্ৰম কৰিছে, তেওঁলোকৰ ইগ' আত্মমূল্যবোধৰ সন্মুখত তেওঁলোকে কিদৰে যুঁজিছে সেইবোৰ দিশ চাবলগীয়া আৰু ভাবিবলগীয়া। ছবিখনৰ সংলাপসমূহ অন্তৰ্ভেদী আৰু বাস্তৱিক, অভিনয়ো অত্যন্ত প্ৰভাৱশালী। ছবিখনে এইবোৰ দিশৰ কাৰণেই অস্কাৰ বাফটা আদিৰ বাবে কেইবাটাও মনোনয়ন লাভ কৰিছে। ইয়াৰ পিছৰ ছবিখন হৈছে 2020 চনত মুক্তি লাভ কৰা হিন্দী ছবি থপ্পড়। থপ্পড়ৰ পৰিচালক হৈছে অনুভৱ সিনহা। খুবেই বলিষ্ঠ কাহিনীৰ এই ছবিখনৰ কাহিনীভাগ আগবাঢ়ে যেতিয়া স্বামীয়ে এটি ঘৰুৱা পাৰ্টিত নিজৰ পত্নীক এটি চৰ সোধায়। প্ৰাৰম্ভিক পৰ্যায়ত সেই চৰটোৰ ন্যায্যতা দিবলৈ অমৃতা, যি ছবিখনৰ মূল চৰিত্ৰ, তেওঁ বিচাৰি থাকে, কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ চেতনাত আত্মমৰ্যাদা আৰু আত্মোপলব্ধিৰ প্ৰতিষ্ঠিত হয়। তেওঁ সেই চৰটোৰ প্ৰতিক্ৰিয়া কিদৰে প্ৰকাশ কৰে আৰু তাকে কৰিবলৈ তেওঁ নীৰৱে যিটো অনুসন্ধান আৰম্ভ কৰে সেই অনুসন্ধানে হৈছে ছবিখনৰ এটি ঘাই দিশ। ছবিখনে ঘৰুৱা হিংসাৰ এটি কাৰক হিচাপে মৌনতা বা নীৰৱতাক চিনাক্ত কৰিছে। দ্বিতীয়তে বৈবাহিক জীৱনত যে কিছুমান কথা নৰ্মেলাইজ কৰা হয় সেই দিশটোকো কাহিনীকাৰে অতি শক্তিশালীভাৱে উপস্থাপন কৰিছে। ছবিখন সফল হোৱা এটা অতি গুৰুত্বপূৰ্ণ কাৰণ হৈছে মুখ্য চৰিত্ৰত তাপসী পন্নুৰ দুৰ্দান্ত অভিনয়। তৃতীয়খন ছবি হৈছে 2019 চনত মুক্তি লাভ কৰা মেৰী ষ্টৰী। ছবিখনৰ পৰিচালক নোৱা বম্বাক। এইখন ছবিয়েও অস্কাৰৰ কাৰণে মনোনয়ন লাভ কৰিছিলে। ছবিখনৰ দুটা প্ৰধান চৰিত্ৰ চাৰ্লি আৰু নিকলৰ মাজত সম্পন্ন হোৱা বিবাহ বিচ্ছেদক কাহিনীকাৰে খুবেই সূক্ষ্মানুভূতিৰে পৰ্যবেক্ষণ কৰিছে। শক্তিশালী মননশীল সংলাপ, স্কাৰলেট জোহানছন আৰু এডাম ড্ৰাইভাৰৰ দুৰন্ত অভিনয় চাই আপোনালোকে ছবিখন প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰে। বিচ্ছেদৰ পাছত প্ৰেম ভাল পোৱাৰ অন্ত হয়নে, তাৰ পৰা নতুন প্ৰেমৰ এটি ধাৰা সৃষ্টি হয়? এই প্ৰশ্নটোৰ অন্বেষণ ছবিখনৰ এটি উল্লেখযোগ্য বিষয়বস্তু। কৰুণা, বেদনা, ঈৰ্ষাৰ বিপৰীতে মানৱীয়তা আৰু সহানুভূতিৰ স্থিতি কিৰূপ হ'ব পাৰে সেয়া ছবিখনত দেখুওৱা হৈছে, আৰু তাৰ বাবে এই দম্পতীটোৰ যাত্ৰাটোক মুখ্য বিষয় হিচাপে লোৱা হৈছে।